সদায় এটা প্ৰশ্ন উত্থাপিত হৈ থকা দেখা যায় যে চৰকাৰী বিদ্যালয়ৰ তুলনাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ফলাফল সদায় ভাল হয়। চৰকাৰী বিদ্যালয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত ফেৰ মাৰিব নোৱাৰে। সকলোৰে মুখত এইটো প্ৰশ্ন থাকে। তো এই প্ৰশ্নটোৰে ওপৰতে আজি আলোচনা কৰিম, কিয় ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ফলাফল চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ তুলনাত ভাল হয়, তাৰ সাম্ভাব্য কাৰণ কি কি হ'ব পাৰে, তাকে আজি আলোচনা কৰিবলৈ চেষ্টা কৰা হ'ব। কাৰণসমূহ এনেকুৱা যে ব্যক্তিগত খণ্ড বিদ্যালয়ত খুব কম সংখ্যক ছাত্ৰ ছাত্ৰীক পঢ়োৱা হয়। ধৰক এটা শ্ৰেণীত 30 জন বা 40 জন, কিন্তু তাৰ তুলনাত যদি আমি চৰকাৰী বিদ্যালয়বিলাকত দেখোঁ, তাত 100 জন, 200 জন, 250-300 জনলৈকে ছাত্ৰ ছাত্ৰীক পঢ়োৱা হয়। যিহেতু কম সংখ্যক ছাত্ৰ ছাত্ৰীক ইহঁতে পঢ়ায় এটা শ্ৰেণীত, গতিকে ইহঁতে সেই কম সংখ্যক ছাত্ৰ ছাত্ৰীৰ ইণ্ডিভিজুৱেল কেয়াৰটো ল'ব পাৰে। ব্যক্তিগত কেয়াৰ সিহঁতে লৈ যিখিনি কমিয়া আছে সেইখিনি ইহঁতে পূৰণ কৰি তাক উপযুক্ত কৰি তোলে। কিন্তু চৰকাৰী বিদ্যালয়ত ইমান ছাত্ৰ ছাত্ৰীৰ ব্যক্তিগত কেয়াৰটো লোৱা সম্ভৱ নহয়। ঠিক একেদৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কি হয়, যিখিনি ছাত্ৰ ছাত্ৰী পঢ়া শুনাত ভাল, মাক দেউতাক সচেতন, মাক দেউতাকৰ পঢ়া শুনা আছে, সেইবিলাক ব্যক্তিগত খণ্ডত পঢ়োৱা হয়। আৰু চৰকাৰী খণ্ডত যিবিলাক পঢ়া শুনাত অকণমান দুৰ্বল, মাক দেউতাকৰ পঢ়া শুনা নাই বা ইমান সচেতন নহয়, সেইখিনি ছাত্ৰ ছাত্ৰী চৰকাৰী বিদ্যালয়ত পঢ়োৱা হয়। গতিকে অবভিয়াছলি ব্যক্তিগত খণ্ডৰ ছাত্ৰ ছাত্ৰীৰ ফলাফল ভাল হ'ব। 3 নম্বৰ কথাটো হ'ল ৰিক্ৰুইটমেণ্ট প্ৰচেছ। ব্যক্তিগত খণ্ডত যিমান ছাত্ৰ ছাত্ৰীৰ সেই অনুপাতে যিমান শিক্ষকৰ প্ৰয়োজন হয়, সকলো সময় সিমান শিক্ষকে থাকে। যদি কোনোবাই হঠাৎ বাদ দি দিয়ে, সিহঁতে নতুন টিচাৰ 2 দিনৰ ভিতৰতে দি দিয়ে। কিন্তু চৰকাৰী খণ্ডৰ বিদ্যালয়ত কি হয়, এটা লং প্ৰচেছ, বহুদিন এটা সময় লাগে। আৰু এই যি শিক্ষকৰ খালী যিটো পোষ্ট, সেইটো 1 বছৰ 2 বছৰলৈকে সময় লাগে। তাৰ কাৰণে কি হয়, ল'ৰা ছোৱালীৰ ক্ষতি হয়, ল'ৰা ছোৱালীয়ে ভুগিব লগা হয়, ফলত ফলাফলটো বেয়া হয়। গতিকে এই ৰিক্ৰুইটমেণ্ট প্ৰচেছটো পৰিৱৰ্তন কৰিব লাগিব। ইয়াৰ লগত জড়িত আন এটা কথা, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কি হয়, এজন টিচাৰ নিযুক্তি দিয়াৰ ক্ষেত্ৰত ইহঁতে তাৰ কোৱালিফিকেশ্যনখিনি চায়, একাডেমিক কোৱালিফিকেশ্যন চায়, মাৰ্ক চায়, লগতে তাৰ টিচিং কোৱালিটি কিমান আছে সেইখিনি বস্তুও লক্ষ্য কৰা হয়, টিচিং দিব পাৰে না নাই। কিন্তু চৰকাৰী খণ্ডত আজিলৈকে সেইটো ছিষ্টেম হোৱা নাই। অকল চাৰ্টিফিকেটৰ মাৰ্ক চাই নিযুক্তি দিয়া হয়। ইয়াৰ ফলতো কি হয়, কিছুমান সমস্যাৰ সৃষ্টি হয়। একাডেমিক ক্ষেত্ৰত ভাল, জানেও ভাল, সি নলেজ আছে, কিন্তু সেইখিনি ষ্টুডেণ্টক দিব নোৱাৰাও দেখিবলৈ পোৱা যায়। গতিকে ই এটা সমস্যা আছে চৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত। লগতে ইমান ছাত্ৰ ছাত্ৰী, সেই অনুপাতে শিক্ষক নাই। গতিকে শিক্ষক যদি কম থাকে, তাৰ প্ৰভাৱটো কোনে ভুগিব? ছাত্ৰ ছাত্ৰীয়ে ভুগিব, আৰু তাৰ ফলাফলত সেইটো প্ৰকাশ পাব। আন এটি কাৰণ হ'ল যে মেনেজমেণ্টৰ কথাও আহিব। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মেনেজমেণ্টটো খুব শক্তিশালী থাকে, খুব চোৱা চিতা কৰে, ক্লাছ হ'ল নহ'ল, ল'ৰা ছোৱালীয়ে কি শিকিলে নিশিকিলে। কিন্তু চৰকাৰী বিদ্যালয়বিলাকৰ ক্ষেত্ৰত সিমান এটা মেনেজমেণ্টৰ সিমান এটা ষ্ট্ৰং বা প্ৰশাসনৰ ইমান এটা ভূমিকা দেখিবলৈ পোৱা নাযায়। ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকৰ মাজত এটা প্ৰতিযোগিতা থাকে যে আমাৰ ফলাফল ভাল কৰিবই লাগিব, নহ'লে আমাৰ যিবিলাক প্ৰতিযোগী বিদ্যালয় আছে ব্যক্তিগত খণ্ডৰ, সিহঁতে আগবাঢ়ি যাব আৰু ছাত্ৰ ছাত্ৰী অভিভাৱকে সেইখন বিদ্যালয়ত যাব। গতিকে সিহঁতৰ এই প্ৰতিযোগিতা যে ফলাফল ভাল কৰিবই লাগিব, তাতকৈ আমাৰ ফলাফল ভাল হ'বই লাগিব, আমাৰ শিক্ষা ভাল হ'বই লাগিব, এই প্ৰতিযোগিতামূলক ভাৱটো ব্যক্তিগত খণ্ডত আছে, আৰু তাৰ কাৰণে ব্যক্তিগত খণ্ডৰ ফলাফল ভাল হয়। কিন্তু চৰকাৰী খণ্ডৰ বিদ্যালয়ত এই প্ৰতিযোগিতামূলক ভাৱটো নাই। তাৰ কাৰণেও ক'ৰবাত নহয় ক'ৰবাত চৰকাৰী বিদ্যালয়বিলাকে
পিছ পৰি ৰ'ব লগা হৈছে। আৰু এটা কাৰণ শিক্ষকসকলে তাৰ কাৰণে দায়ী, সেইটো হ'ল সকলো শিক্ষকে নহয়, কিন্তু বেছিভাগ ক্ষেত্ৰতে দেখা যায় যে চৰকাৰী চাকৰি এটা পোৱাৰ পিছতে মোৰতো চাকৰি নাযায়, মইতো চেলাৰী পামেই, হ'ব যাম বাৰু, হ'ব ক্লাছ কৰিব লাগে কৰিম, এনেকুৱা এটা ক'ৰবাত নহয় ক'ৰবাত ভাৱ আহে, এটা এলাহ এটা আহে। তাৰ কাৰণেও চৰকাৰী বিদ্যালয়ৰ ৰেজাল্ট ব্যক্তিগত বিদ্যালয়ৰ তুলনাত অকণমান পিছ পৰি থকা দেখিবলৈ পোৱা যায়। অৱশ্যে এটা কথা স্বীকাৰ কৰিব লাগিব যে যিমান ছাত্ৰ ছাত্ৰীক কভাৰ কৰিছে, যিমান ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদান কৰিছে আৰু বিনামূলীয়াকৈ পঢ়াই আছে, সকলোৱেতো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়িব নোৱাৰে, দুখীয়া মানুহখিনিয়ে। গতিকে এই ক্ষেত্ৰত লাখ লাখ ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ এক বিশেষ ভূমিকা আছে, এইটো নিশ্চিতভাৱে স্বীকাৰ কৰিবই লাগিব। যিখিনি কমিয়া আছে সেইখিনি যদি দূৰ কৰা যায় আৰু যদি শিক্ষকসকল, চৰকাৰী খণ্ডৰ শিক্ষকসকলৰ অকণমান মানসিকতাও চেঞ্জ কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় ব্যক্তিগত খণ্ডৰ লগতে চৰকাৰী খণ্ডৰ ৰেজাল্টো সমান পৰ্যায়ত ভাল হ'ব বা তাতকৈ বেছি আগবাঢ়ি যাব। অৱশ্যে এই ক্ষেত্ৰত শিক্ষক সমাজ, প্ৰশাসনিক দিশ, চৰকাৰৰ মাজত কোঅৰ্ডিনেশ্যন থাকিব লাগিব, এজনে আনজনক ভৰসা কৰিব লাগিব, গুৰুত্ব দিব লাগিব, সন্মান দিব লাগিব। কিন্তু আজিকালি শিক্ষকসকলক সন্মান দিয়াটো কমি যোৱা যেন ক'ৰবাত নহয় ক'ৰবাত অনুভৱ হৈছে। সেইটো তাৰ কাৰণে শিক্ষকসকলক হয়তো মনত দুখ পাইছে। এই বস্তুবিলাক আচলতে দূৰ কৰিব পাৰিলে এখন সুন্দৰ সমাজ গঠন হ'ব, চৰকাৰী বিদ্যালয়বিলাকো বহুত আগবাঢ়ি যাব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল উন্নতিৰ জখলাত আগবাঢ়ি যাব। আজি এইখিনি, ধন্যবাদ।